guys, welcome to my YouTube channel. Good morning. অসমবাসীলৈ মই মৰম যাচিলো অসমৰ সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চব জয় আই অসম এইজনী আমাৰ ৰশ্মি। হেল্ল' ৰশ্মি। গাছত লোৱা ন তুমি? ৰাতিপুৱাই সোনকালে উঠি গা পা ধুই মেলি ৰেডি। ময়ো এই জাষ্ট গাটো ধুই আহিলোঁ। আহি মেলি ধূপ চুপ লগালোঁ। এয়া দেখিছে ন ধোঁৱা ওলাই আছে। আৰু কি ক'ম এতিয়া, আজি মানে ক্লাছ নাই আমাৰ, এক্সাম চলি আছে ফাৰ্ষ্ট ইয়েৰখিনি বইজ আইটিৰ। সেইটো কাৰণে আজি ক্লাছ কৰিব পৰা নাই ছাৰে। আজি ৰুমতে আৰু কি কি কৰিম চাব। ইমান গৰম হৈছে, বহুত গৰম হৈছে। আৰু আমাৰ ইয়াৰ ওচৰতে মানে ফেক্টৰী আছে, বহুতকেইটা ফেক্টৰী, মানে কি প্লাষ্টিক ফেক্টৰী আৰু টিঙৰ চিঙৰ কিবা কিবি বহুত আছে ফেক্টৰী। ইমান চাউণ্ড, পুৰা চাউণ্ডেই দি থাকে। চাব দেই, লগ পাই আছোঁ পাছত। বাৰভূঞা মটক ৰাজ্য আহোম ৰাজত্ব জয়ন্ত ৰাজ্য কাল বংশ কালত এনেকৈ চাই যদি ৰবটৰ নিচিনা হৈ যায় এনেকৈ ঐ মই যে সঁচাকৈ কিতাপ পঢ়িলোঁ হ'লে মই দিনে ৰাতি পঢ়িলোঁ হ'লে। হাই ৰশ্মি। ৰশ্মি হেৰি ঘৰত কি কি খালি কওঁ? ঘৰত মাছ মাংস হেৰি বাই আহিছিলে নেকি? পঢ়িলি ন ঘৰত? পঢ়া নাই ঘৰত থাকিলে ফুৰিবলৈ সঁচাকৈ ঘৰত থাকিলে যে একোৱে পঢ়া নহয়। A few moments later. এতিয়া মই ৰশ্মি মেহেন্দি লগাই দিম। চাই দিম ভিডিঅ'টো। আহা বহুত দূৰলৈ গৈছোঁ ওচৰতে এখন আনি লওক। Yay. 2,000 years later. Rosmi. আমি থ্ৰেডিং কৰি আহিলোঁ। এতিয়া হোষ্টেল পাম আৰু গধূলিয়ে হ'ল আৰু ন ৰশ্মি, আন্ধাৰ হৈ গ'ল আৰু চাগে পুৰা খোজকাঢ়িছোঁ। এইবিলাক ফেক্টৰী হয়, প্লাষ্টিকৰ ফেক্টৰী, টিঙৰ গডৰেজ চবৰে ফেক্টৰী আছে ইয়াত।
নতুন ৰাস্তা আমাৰ পাঞ্জাবী টাকা দুটা আনিলো 5 টকীয়া মেগী এই আমাৰ হোষ্টেল পাই গ'লো আমি হোষ্টেল আমি চাহ তাহ খালোঁ খাই মেলি এতিয়া বহিছোঁ সন্ধিয়া এজনী মিতালী দেখিছে হাই মিতালী দিয়ে এইজনী মিতালী নহয় নি মাজতে আছে তুমি সেইজনী মিতালী আমাৰ কছমেটিক ষ্টুডেণ্ট বহুত ধুনীয়া থ্ৰেডিং কৰে মেকআপ কৰে মোক যে মাছাজ কৰিছিলে তাইয়ে হয় আৰু এজনী মিতালী আৰু ৰশ্মি হেল্ল' আমি এতিয়া ঢেকীয়া বুটলিব যাওঁ হয়নে শুই উঠি মেলি আৰু মুখ চুখ ধুই এতিয়া ঢেকীয়া বুটলিব ৰুমত নাই চব্জি আৰু হাতত নাই পইচা হয় নাই সেইটো কাৰণে আমি ঢেকীয়া বুটলিব যাওঁ ঢেকীয়া মিছন ঢেকীয়া আনিলো আমি চব বুটলি খতম কৰিলে কচু আনিছো দিয়া এটা হেৰি কিহলে বনাবি কচু কইলেনি কিহলে বনাবি ক আৰু লগত ক'ত পাবি মাছ এয়া আমাৰ ঢেকীয়া আমাৰজনী ৰশ্মি এজনী বেগলৈ মজা অঁ তুমি বজাৰ মেলিছা হয় মেলিছো কি পালা তুমি আমলকি আৰু ঢেকীয়া কচু ইমান গ'ল কচু অ' এইজনী এই আমাৰ তিনিজনী নি চব এইবোৰ ঢেকীয়া বেপাৰী এইটো কি বেপাৰী নেপালী হা নেপালী নে দহ কি 10টা পালে হ'ব যা ইয়ে এনেকে কলি তই এনেকে কলি যোৱাকালি ভিডিঅ' কৰিবলৈ একদম মানে টাইম নহ'লে আৰু ভিডিঅ'টো শেষ কৰিব নোৱাৰিলোঁ সেইবাবে আজি একেবাৰে ৰাতিপুৱা লগ পালোঁ ভিডিঅ'টো একেবাৰে ৰাতিপুৱা কৰিম বুলি ৰখি থাকিলোঁ তো এতিয়া উঠিলোঁ উঠি মেলি গা পা ধুলোঁ ধুই মেলি গা চা ধুই মেলি চাৰিআলিলৈ যাবলগীয়া আছে তাত গৈ পিনে ঘৰৰ পৰা বস্তু আনি পঠিয়াইছে মানে সেইখিনি আনিবলৈ যাম দেখাম বাৰু কি কৰোঁ আৰু কি ঘৰৰ পৰা কি দিলে আৰু তেওঁ কি দিলে চাব ভিডিঅ'ত দেখাম বাৰু কি দি পঠিয়ালে ঠিক আছে বাই বাই পাছত লগ পাই আছোঁ এণ্ড মোক ভিডিঅ'টো যদি ভাল লাগে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব এণ্ড দেন বেল আইকনটো প্ৰেছ কৰি দিব থেংক ইউ সেইয়া দেখিলেনে আমাৰ ফেক্টৰীত আজি ফেক্টৰীটো গছ কাটিছে পৰিলে আমি এতিয়া বস্তু আনিবলৈ গৈ আছোঁ বহুত দেৰি হৈছে বহুত বিয়াত লৰালৰি হৈছে ন ৰশ্মি বহুত দেৰি হৈছে বাছখন আহিব আমাৰ মানে গাঁৱৰ পৰা মানে এখন বাছ আহে মানে বাছখনতে দি পঠিয়াইছে মায়ে বস্তু কানি তাৰপৰা সেই বস্তু আনিবলৈ যাব বাপৰে বহুত দেৰি যাওঁ
যাওঁ দেই বাই বাই পাছত লগ পাই আছোঁ গাইজ বাছখনৰ কাৰণে ৱেইট কৰি আছোঁ আমি ৰশ্মি বাছখনৰ কাৰণে আমি ৱেইট কৰি আছোঁ ন বস্তু আনি আমি আহি গ'লোঁ বাছৰ পৰা এয়া বেগ ইমান দি পঠিয়াইছে আজি সীমাক আজি বহুত বস্তু দি পঠিয়াইছে কি মানে মায়ে দি পঠিয়াইছে দেখাম বাৰু দেই ঘৰৰ পৰা মায়ে কি দি পঠিয়াইছে পূৰা একেবাৰে কালিৰ পৰা একদম মা দেউতা একেবাৰে পূৰা এক্সাইটেড দেউতা একদম দোকান গৈছে বজাৰ কৰিবলৈ ছোৱালী জীয়েকক কি অঁ মা একদম শাক চাক বিচাৰি আনিছে মই কৈছোঁ নালাগে সেইটোৱে আৰু মানে জীয়েক এনেকৈ ঘৰত থাকিলে কিমান মৰম এয়াই আৰু হয় নাই ৰশ্মি এয়া বেগ আমাৰ ৰুমত জাষ্ট পালোহি পাই মেলি বজাৰ বস্তুখিনি আনিলোঁ আৰু বেগটো বহুত গৰম একদম পূৰা গৰম একেবাৰে তো দেখাম কি দিলে আৰু ঘৰৰ মায়ে কি দিলে ঘৰত দি পঠিয়াইছে ঘৰৰ পৰা কি দিলে চাওঁ ঘৰ মায়ে এয়া সীমাক দিছে জিলিমিলি শাক আৰু ৱাও জিল খাই ভাল লাগে আৰু এইখিনি দিছে টেঙেচি এইখিনি টেঙেচি দিছে ৱাও মজা খাম আৰু আমি এইখিনি ঘৰৰ আলু চব ঘৰৰ ঘৰৰ আলু বস্তু দিছে ঘৰতে মানে হেৰি কৰিছিলে আৰু কি দিছেতো মাছ এয়া ৱাও এইটো দিছে আকৌ হেৰিয়ে আকৌ দেই মোৰ মানুহজনে দি পঠিয়াইছে আকৌ দেই চাওঁ ৱাও এইটো দিছে মানুহজনৰ ফালৰ পৰা মোৰ মানুহজনৰ ফালৰ পৰা হয় নাই ৰশ্মি আমাৰ কোনে দিছে দীপে মোৰ ফেভৰেট বস্তু এয়া আছে চিৰা দিছে সীমা এইখিনি মেগী দেখি মেগী মোৰ যেনিবা হেৰিয়ে চাবোন দিছে আৰু ফাইনেলি আমাৰ চাউল আমাৰ ৰুমত চাউল নাই এতিয়া মই বস্তুবোৰ থাক ঠিক কৰি থওঁ দেই বাই বাই আজি আমাৰ খানাত আছে এয়া হৈছে ডিম ফ্ৰাই আৰু আলু আৰু জিলমিলি আৰু বিলাহী এনেকৈ আৰু আজি খানা মানে দিনৰ খানা আৰু ৰাতি হেভি হ'ব